हाई फ्रेंड्स, आज मैं भिडिओ आरम्भ करिलो। এইবোৰ আমি জিকা বাৰী আৰু লাউ, জিকা লাউ বটবটি মানে লেচৰা এইবিলাকৰ খেতি কৰিছে। তো হাই বন্ধুসকল, তো এয়া খেতি বাৰীত আহিলোঁ। এই লেচৰাবিলাক চাই আছোঁ, মানে লাগিছে নে লগা নাই। তো এনেকৈ আছোঁ আৰু সৰু ভাইটি ভিডিঅ'টো আজি আৰম্ভ কৰিলে নে কি কয়? চাৰিওফালে পৰিৱেশটো দেখুৱাই দিয়া। এই চাওক চাৰিওফালে পৰিৱেশটো, লগতে বাঁহৰ গাছ, বাঁহবাৰী, জংঘলবিলাক ডাঙৰ হ'ল গজিলে। জংঘলবোৰ ডাঙৰ হ'ল গজিলে। এইটো চাওক লাও কেনেকুৱা পৰিৱেশ আছিল, এতিয়া কেনেকুৱা হৈ গ'ল। লাগিছে আৰু এটা লাগিছে। এটা পানী কোমোৰা নাই, পানী কোমোৰা এইটো পানী কোমোৰা নহয় নেকি? লাও পানী কোমোৰা এইটো পানী লাও। Who are you? তো আছোঁ আৰু এনেকৈ আৰু এনেকৈ এইবোৰ জংঘলৰ মাজত, কাৰণ বাৰিষা কাল সেইকাৰণে জংঘলবোৰ গজি উঠিছে। তো এইফালে দেখুৱাই দিয়া, এইফালে দেখুওৱা, এয়া লাগিলে লেচৰা। এয়া চাওক, এইফালে দেখুওৱা, এইফালে লেচৰা দিয়া, এইফালে লাগিলে এইবিলাক চিঙালো মই খাম দে। চিঙাল মোক আছিলে ফ্ৰেছ বস্তু। এতিয়া চাওক, মই এইটো লেচৰাটো খাম। একদম লোকেল হয়, একদম লোকেল লেচৰাটো কাঁচা খাই ভাল লাগে। এইফালে দেখুৱাই দিওঁ, মই এটা হেৰি কৰি আছোঁ। তো বন্ধুসকল, ময়ো এটা একদম লোকেল মাল খাই আছোঁ আৰু একদম ফ্ৰেছ। আমি এইটো বটবটি বুলি কওঁ। এয়া চাওক কেনেকুৱা, একদম লোকেল পথাৰত একদম লোকেল কেঁচা মাল, একদম ঔষধ পাতি একো দিয়া নাই। এনেকৈ চিৰিব ডাইৰেক্ট, এনেকৈ খাই দিব, একো নাই। ইয়াত কোনো ঔষধ প্ৰয়োগ কৰা নাই। এনেকৈ ধৰক, মাৰি দিয়ক আৰু ইয়াৰ মোজা লৈ থাকক নে কি কয়? এনেকৈ মোজা লৈ আছোঁ আৰু দুজন ভাইটি এনেকৈ মোজা লৈ আছোঁ। অলপ আমি অলপ আগলৈ যাওঁ। গৈ থাকা, অলপ এনেকৈ দেখা। মই মানে নতুন ন, ভালদৰে ক'ব নাজানো, ভালদৰে ক'বও নাজানো কেনেকৈ কয়। বেয়া নাপাব আপোনালোকে বেয়া নাপাব। চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। প্লিজ চক কৰিব। এনেকৈ আৰু এইটো গৰু ঘাঁহ খাই আছে। এইফালে গৰুটো চাৰি আছোঁ, মানে ইয়াতে এৰি দিব নোৱাৰি, মানে এইবিলাক চিৰি টচমচ কৰি দিব। লগতে এইটো চাই আছোঁ আৰু নে কি কোৱা? আৰু যদি বন্ধুসকল নতুনকৈ প্লিজ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা কমেণ্টত জনাব নাপাহৰিব নে কি কয়? ফ্ৰেছ মাল কিবা এটা নিৰ্দিষ্ট ঠাইত, ভাল ঠাইত বান্ধি দিব লাগিব গৰুটো, নহ'লে জিকা বলবিলাক একদম খাই চেচ কৰি দিব। নহয় আমি কি খাম? আমিতো এইবিলাক খাই আছোঁ ন। এনেকৈ আৰু বিন্দাছ লাইফ। জীৱনত একো হ'ব নোৱাৰিলোঁ ন। চাকৰি বাকৰি নাই, কি কৰিবি? কিবা হয় মোৰ বা হয় নে নহয় চাকৰি বাকৰি ন? আমাৰতো নাই ভাই, চাকৰি বাকৰি হোৱা নাই। তো ভাইটিটো হ'লে হ'ল। তাই আছোঁ আৰু এনেকৈ গৰীব মানুহ, খেতি পথাৰতে লাগি আছোঁ আৰু এইবোৰ কচু, আবু কচু হয়, দেখুওৱা। আবু কচু হয় এইবোৰ, আবু কচু এইটো। কচুবোৰ বহুত দীঘল হ'ল, মানে ডাঙৰ হ'ল। তো খেতি পথাৰৰ পৰা এতিয়া আমি মানে গৰুটো বান্ধি ফুৰিবলৈ যাম। তো আপোনালোকে এতিয়া ৰাখিছোঁ, বাই আৰু লগ পাম ফ্ৰেণ্ডছ। তো এতিয়া আহিলোঁ অলপমান বাঁহৰ তলত, মানে তাত পৰিছে ৰ'দ। তো আছোঁ ইয়াত। তো চাৰিওফালে দেখুৱাই দিয়ে কাৰ লগত আছে, এইফালে দেখুৱাই দিয়ে, এইফালে ভাইটিকে। তো এইফালে আছে ভাইটি সৰু। তো এই তিনিজন ভাইটি এড হ'ল। তো আহিলোঁ মানে এনেই বহি আছোঁ। তো ভাইটি এতিয়া আহিল আৰু বল লৈ। তো বলটো দেখুৱাই দিব, বলৰ অৱস্থাটো দেখুৱাই দিব কেনেকুৱা। ভাইটি চাৰিওফালে দেখুৱাই দিয়ে, ঘূৰি দেখুৱাই দিয়ে, মাটিতে থৈ দিয়ে না। এয়া চাওক কেনেকুৱা চিলাই গৈছে। কাম চাম নাই, লিক চিক হৈছে আৰু এনেকুৱাই আৰু। তো বন্ধুসকল লাহে ঘূৰাই দি, ইমান ডাঙৰকৈ ঘূৰাই ইয়াৰ পৰা আমি আহিছোঁ ন। এতিয়া অলপ খোজকাঢ়ি যাওঁ। অলপ
আমি এতিয়া বহি আছোঁ তাৰমানে ইয়াতে আৰু এনেই বহি আছোঁ তো বন্ধুসকল ইয়াতে দাদা আছে তো এইফালে পৰিৱেশ দেখি ক'ত বহি আছোঁ চাওক ঠাইখিনি এই বহা ঠাইখিনি দেখি দিওঁ বহা ঠাইখিনি দূৰৰ পৰা কেমেৰাটো দূৰত লোৱা চাওক মানে নতুন ন কৰিব নাপাওঁ এনেকুৱা ড্ৰেইনৰ কাষত বহি আছোঁ আৰু ওপৰৰ পৰিৱেশটো দেখুওৱা ৱেডাৰটো কেনেকুৱা হৈ আছে কুল হৈ আছে এই থাকে এইখিনি দেখি মোক দিবা নিকম ফুলকবি তো বন্ধুসকল এইকেইজন ভাইটি ভাবিছিলোঁ মানে খেল এখন মানে আপোনালোক খেলখন দেখুৱাম বুলি ভাবিছোঁ ক'ভিডৰ সময়ত মানে পৰিৱেশটো এনেকুৱা কত খেল চেলো নাই তো ভাবিছোঁ এই সৰু ল'ৰা ভাইটি দিয়ে মানে খেলিব বুলি ভাবিছোঁ মানুহ নহয় মানে খেলাই নহয় তো এনেকৈ আছোঁ আৰু ইয়াতে বহি এইফালে এটা আছে এইফালে দেখিব দিয়ে এইফালে 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 এটা আছে হাঁহি মাৰি দিয়ে এটা ভাইটি হাঁহি মাৰি দিয়ে বান্দা পৰো নুবৰা এইফালে ইয়াতে নুবৰা তো এইফালে ভাইটিৰ লগত আছোঁ আৰু এনেকৈ এনেকৈ আৰু কি কৰিবি এইখন আমাৰ চাইকেলখন ইফাল গৈ আছোঁ কি কাম আমাৰতো কাম ঠাম একো নাই ঘৰতে বহি মানে চাইকেলিং কৰি আহিলোঁ এনেই মানে ঘৰতে বৰ লাগি আছে ন বৰ লাগিছে সেইকাৰণে চাইকেল দি কৰিছোঁ তো চালে মই গৈ আহিলোঁ তো এতিয়া ভিডিঅ'টো ইয়াৰ পৰা সমাপ্ত হ'ব টাটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাইক আৰু কমেণ্ট শ্বেয়াৰটো কৰিবলৈ নাপাহৰিব কি খবৰ আৰু যদি নতুন আহিছে তাহলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই টাটা তাৰ পৰা আহিলোঁ ঘৰত এতিয়া মানে দাদাহঁতৰ ঘৰত আহিলোঁ হা এনে আৰু বহি আছোঁ কি কৰিবি হোটেলৰ পৰা আহিলোঁ এনে তো হাই তো এতিয়া দাদাই ৰান কৰিব যাব দাদা কাপোৰ পিন্ধি আছে ৰান কৰিব যায় দৌৰিব কিন্তু চাকৰি পাব পাৰে ন চেষ্টাটো আৰু কৰিবই লাগিব নহ'লে কেনেকৈ হ'ব চেষ্টা নকৰিলে হাফ পেণ্টখন পিন্ধি আছোঁ হাফ পেণ্টখন পিন্ধি আছে তো টাইম কিমান হ'ল এইটো চাওঁ নেকি 6:15 সমান হ'ল তো গাবোৰ ঘামি গৈছে তো এতিয়া ঘৰত আহিলোঁ অলপমান ৰেষ্ট ল'ম তো বন্ধুসকল আজিলৈ ইমানে তেনেহ'লে টাটা বাই বাই ছাবস্ক্ৰাইব